হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আৰম্ভণি কৰিব লৈছোঁ। আমাৰ সৰু এটা সপোন আছিল আৰু সেই সপোনটো আজি দিঠকত পৰিণত হ'বলৈ গৈ আছে। আৰু আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকৰ ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু দেৱানন্দ সত্ৰৰ জেঠমহীয়া বাসুদেৱ পূজাৰ পানী তোলা অনুষ্ঠানত তেখেতসকল আহিছিলে আৰু আহি আমাৰ দোকানৰ ফালে গ'ল আৰু তেখেতসকলে আমাক ফুট দিলে আৰু ফাকু লগাই গ'ল। সঁচাকৈ বহুত ভাল লাগিলে। মানে আজি আমাৰ যিটো আমি কাম আৰম্ভণি কৰিব ওলাইছিলোঁ, আৰম্ভণিৰ সময়তে তেখেতসকলে আহিলে আৰু তেখেতসকলৰ এই অনুষ্ঠানটোত আমিও অকণমান ভাগ ল'ব পালোঁ বুলিও ক'ব লাগিব। তেখেতসকলে আমাক ফুট লগালে, ফাকু কৰি লগালে, সঁচাকৈ বহুত ভাল লাগিছে। আজিৰ পৰা আমাৰ শুভাৰম্ভণি হৈ গ'ল আমাৰ দোকানখনৰ। এইখন হ'ব লেডিজ টেইলাৰ। আপোনালোকৰ যদি মহিলাৰ কাপোৰ চাপোৰ চিলাব থাকে ইয়াতে আনিব। আমাৰ এই বাইদেউ চিলাই দিব বৰ ধুনীয়া কৰি বিলাচ। এড্ৰেছটো মিলনজ্যোতি চক। এই মিলনজ্যোতি চকত আহিলেই হ'ল আৰু মিলৰ চক। আপোনালোকে আহিব আৰু আশীৰ্বাদ কৰিব আমাক, যাতে আমি আগুৱাই যাব পাৰোঁ আৰু এখোজ আগলৈ। গতিকে আপোনালোকে আশীৰ্বাদ দিব, অকণমান মৰম কৰিব। আমি আজিৰ পৰা উদ্বোধনী কৰিলোঁ। কিবা কবি নেকি ৰাইজক? আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব, আমি যাতে এনেকৈ আগবাঢ়ি যাব পাৰোঁ। আৰু কি ক'ম? থেংক ইউ। বাহ শুনো, কিবা কবি নে? কি ক'ম আৰু এনেকুৱা পালে একো নাই। তো আমাৰ মিলৰ চকতে দোকানখন, এই মিলনজ্যোতি চকত লখিমী লেডিজ টেইলাৰ্ছ। হয়তো নামটো পিছত সময় সাপেক্ষে চেঞ্জ হ'ব পাৰে। এতিয়া বৰ্তমান এনেকৈ থাকিব লখিমী লেডিজ টেইলাৰ্ছ, একদম চকৰ ওচৰতে। এফালে দিয়া বহ। আৰু এয়া হৈছে আমাৰ আগৰ মালিকনী খুৰী, আৰু তেখেতৰ আছিলে এই দোকানখন। আচলতে তেখেতে চলাই আছিলে এই দোকানখন, আৰু তেখেতৰ লগতে আমাৰ নেক্সট মালিকনী মানে দীপশিখাই, আমাৰ সুমনে কাম কৰি আছিলে অতদিনে। আৰু তেখেতক আজি অকণমান তেখেতৰ পৰা মৰম বিচাৰিছে, অকণমান আশীৰ্বাদ ল'ব বিচাৰিছে, এখন গামোচা পিন্ধে আৰু তেখেতে আশীৰ্বাদ দিছে। আৰু তেখেতে যাতে আৰু আগলৈ আগুৱাই যাব পাৰে তাৰ কাৰণে দি আশীৰ্বাদ ল'লে আগৰ মালিকনী খুৰীৰ পৰা। ভিডিঅ'টো আৰু বহুত দীঘলীয়া নকৰোঁ। আৰু দোকানখন আজি আমি সামাজিকভাৱে ল'লোঁ, আৰু কাম আছে বাৰু বাকী, আৰু বহুতো কাম আছে। আমাৰ কিছু কাম বাকী আছে, আমি কামখিনি পিছে পৰে কৰিম লাহে লাহে। আৰু আপোনালোকে মৰম দিব, অকণমান আশীৰ্বাদ কৰিব, যাতে আমি দুয়োজনে আগবাঢ়ি যাব পাৰোঁ। আৰু আপোনালোকৰ যদি কিবা কাম থাকে তেনেহ'লে আমাৰ দোকানলৈ আহিব, তো আশীৰ্বাদ কৰিব। ধন্যবাদ।